So hello guys, good morning. So পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত মই আকৌ উভতি আহিলোঁ। So সদায় দৰে আজিও মই ৰাতিপুৱা সোনকালে ওলাই গ'লোঁ দোকানলৈ। আৰু এইকেইজন চাওক গাইজ বেয়া চুৱেগত অটোখনত বহি গৈ আছে। আৰু মই বাহিৰে সোমাই গ'লোঁ দোকানৰ কাৰণে পেপাৰ ল'বলৈ। So মোৰ আজি দোকানত পেপাৰ নাছিলে। আৰু আহিলৈ মই এতিয়া ধুনীয়াকৈ সুন্দৰকৈ দোকানখন খুলি লৈ পেলাই বহি আছোঁ কাষ্টমাৰ অপেক্ষাত। আৰু আজি ৰাতিপুৱা মোৰ ফাৰ্ষ্ট কামটো আহিল বাইণ্ডিঙৰ, আৰু এইটো মোৰ বাইণ্ডিং মেচিন। মই ইয়াতে বাইণ্ডিঙৰ ফুটাটো কৰি ল'লোঁ। আৰু এতিয়া মই পেপাৰখিনি ফুটা কৰি লৈ পেলাই এতিয়া বাইণ্ডিঙৰ ৱায়াৰখিনি পকাই আছোঁ তাত। এয়া ভাইটি ভণ্টিহঁতৰে আছিলে বাইণ্ডিংখিনি, সিহঁত ADB কলেজৰে হয়। চ' বাইণ্ডিঙৰ কামটো মানে দেখাত যিমান সহজ লাগে বস্তুটো কৰোঁতে সিমানেই জামেলা হয়। ত' বহুত মানে আৰামত কৰিব লাগে বস্তুটো, যাতে জল্দি কৰিলে মানে বস্তুটো বেয়া হৈ যোৱাৰ চান্স থাকে। চ' মই আৰামত বস্তুখিনি উলিয়াই লৈ পেলাই এতিয়া বাইণ্ডিংখিনি কৰি আছোঁ। আৰু আপোনালোকেও যদি বাইণ্ডিং কৰিবলগীয়া থাকে তেন্তে আহিব আমাৰ দোকানত। আৰু ভাইটিহঁতৰ কামখিনি কৰাৰ পিছতে এয়া আহিল আমাৰ ট্ৰেফিক খুৰা এজন, তেখেতৰ GPFৰ কাম আছিলে। চ' মই ভাইটিহঁত যোৱাৰ পিছতে তেখেতৰ কামটো কৰা ষ্টাৰ্ট কৰি দিলোঁ। আৰু মই আজিলৈকে GPFৰ কাম কৰি পৰা নাই, চ' অকণমান টাইম লাগিছিলে। খুৰাকো মই সুধিলোঁ বস্তুটো কিহৰ আছিলে। ত' তেওঁৰ মানে GPFৰ ষ্টেটমেণ্টটো চেক কৰিবলগীয়া আছিলে। চ' মই অলপ খুচৰি মেলি যেন তেন কামটো কৰি দিলোঁ আৰু তাৰপিছত আকৌ এজন ভাইটি আহিল, তেওঁ ADB কলেজৰ হয়। চ' নেভিৰ কেইটামান আপোনাৰ অগ্নিবীৰৰ আণ্ডাৰত পষ্ট ওলাইছিলে। আৰু যোনকেইটা কৰিবৰ কাৰণে আপোনাৰ হাই ছেকেণ্ডেৰী পাছ লাগে, আৰু হাই ছেকেণ্ডেৰী আপোনাৰ ছায়েন্সৰ হ'ব লাগিব। চ' ভাইটিয়ে বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছিলে। চ' ফাইনেলি আজি তাৰ কামটো কমপ্লিট কৰি দিলোঁ। আৰু চবৰে কামখিনি কৰি লোৱাৰ পিছত এতিয়া টাইম হৈ গ'ল মোৰ দুপৰীয়া সাঁজটোৰ। চ' মই এতিয়া টিফিনটো উলিয়াই ল'লোঁ। চ' এতিয়া মই খাই লওঁ গাইজ। আৰু খাই বৈ হোৱাৰ পিছতে এয়া বাহিৰলৈ যাওঁতে আজি দেখিলোঁ প্ৰকৃতিৰ এক ভয়াৱহ ৰূপ, একদম ভয়ংকৰ ধুমুহা আহি গ'ল। আৰু এয়া ধুমুহাই বা দোকানৰ পৰা বেনাৰ চেনাৰ উৰাই দিলে। চ' গোটেই ষ্টুডেণ্টখিনিয়ে মিলি পেলাই বা দোকানখন জল্দি বন্ধ কৰি দিলে। চ' এয়া বন্ধ চন কৰি পেলাই সিহঁত ৰৈ আছে, সিহঁতৰ আজি নতুনকৈ চাহৰ দোকান এখন অপেনিং কৰিব। আৰু এয়া ধুমুহাৰ পিছতে এয়া লাহেকৈ বৰুণ দেৱতাৰ আগমন ঘটিল, আৰু বতৰটো অকণমান শান্ত হ'ল, আৰু ধূলি চুলিখিনিও যেনিবা অকণমান কমি গ'ল। আৰু এয়া আমাৰ ADB কলেজৰ কেইজনমান ভাইটিয়ে মিলি ডেইলি ড'জ নামৰ এখন চাহৰ দোকান খুলিছে মোৰ দোকানৰ সন্মুখতে। আৰু আজি প্ৰথম চাহৰ কাষ্টমাৰ হিচাপে মই সিহঁতৰ দোকানত গৈ উপস্থিত হ'লোঁ। আৰু ইয়াক খুব ধুনীয়াকৈ আজি চাহকাপ বনাইছে ফুজাইলে। চ' মই মোৰ হাতত চাহকাপ লৈ পেলাই সিহঁতৰ দোকানৰ সন্মুখত আহি ৰ'লোহি। আৰু টেষ্টৰ ফালৰ পৰা ক'বলৈ গ'লে বহুত ধুনীয়া চাহ, আৰু আপোনালোকেও আহিব, সিহঁতক ছাপোৰ্ট কৰিব। আৰু আশা কৰিছোঁ সিহঁতৰ দোকানখন বহুত ধুনীয়া চলিব, আৰু গোটেইকেইজনৰ মাজত সদায় বন্ধুত্বটো থাকক। আৰু বহুত ভাল লাগিছে দেখি পেলাই যে সিহঁতে কলেজ পঢ়ি থকাৰ টাইমতে ইমান ধুনীয়াকৈ দোকান এখন খুলিছে। চ' ময়ো গৈ অকণমান সিহঁতৰ দোকানখনতো ষ্টাইল মাৰি ল'লোঁ। আৰু এয়া মোৰ ভাগিন আজি গুৱাহাটীৰ পৰা আহি আছিলে। চ' মই তাক ঘৰলৈ লৈ আহিবলগীয়া হ'ল। ঘৰলৈ মানে তাৰ ঘৰ ইয়াতেই, সি গুৱাহাটীত চাকৰি কৰি আছে। চ' গাইজ ফাইনেলি ধুমুহাৰ মাজেৰে মই এতিয়া আহি ঘৰ পালোহি। চ' আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ত' আজিলৈ আহিছোঁ, বাই বাই গাইজ।